নমস্কাৰ, মই সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ স্কুলত বৃহস্পতিবাৰ দিনটো আৰু শনিবাৰ দিনটো সংগীত শাৰীৰিক হয়। এইফালে আজি যিহেতু বৃহস্পতিবাৰ, আজি এইসকলৰ তাৰমানে নতুনকৈ আকস্মিক বক্তৃতা তাৰমানে ক'বলৈ শিকাইছে আৰু প্ৰেক্টিছ কৰাইছে। আৰু সেইফালে 1ৰ পৰা তাৰমানে অংকুৰ শ্ৰেণীৰ পৰা যিহেতু 2য় শ্ৰেণীলৈকে ছুটি হ'লেই, সিহঁতৰ সৰুতে তাৰমানে আগতেই হ'ল। এইফালে 3ৰ পৰা একদম 5লৈকে হেৰি হৈ আছে, আকস্মিক বক্তৃতা হৈ আছে, শিকাইছে আৰু এইফালে পল্লৱী আচাৰ্য আছে। এইখিনিতে কথা এটা কওঁ দেই, আমাৰ স্কুলৰ তাৰমানে অৱস্থা পাতিটো ইমান এটা ভাল নহয়। তাৰমানে নতুন এডোখৰ জেগালৈ শ্বিফ্ট হ'ব, সেইবাবে তাতে বনাব আৰু একেবাৰে। এইফালে আমাক সংগীত শিকাইছে বন্দনা প্ৰমুখ। ভিডিঅ'টো তাৰমানে ইউটিউবত দিম বুলি বনোৱা নাছিলে, মায়ে ক্লিপ কেইটামান থৈ দিছিলে, তাকে ভাবিলোঁ দি দিওঁ আৰু বহুত দিনেও ব্লগ দিয়া নাছিলোঁ। আমাৰ বন্দনা প্ৰমুখখিনিক প্ৰাৰ্থনাটো অলপ চাই দিছে প্ৰধান আচাৰ্যই, যিহেতু প্ৰধান আচাৰ্য সংগীতৰে মানুহ। এইফালে চাই আছে, এইফালে শাৰীৰিক কৰাই আছে, কুমাৰ আচাৰ্য আছে, বিমান আচাৰ্য আছে, পৱন আচাৰ্য আছে, পবিত্ৰ আচাৰ্য আছে, কল্পজ্যোতি আচাৰ্য আছে, কৰাই আছে। শাৰীৰিকৰ ক্লাছটো তাৰপৰা আগৰ পৰাই কৈ আছিলে, মায়ে পিছতহে কৈছে বাবে এইখিনিয়ে ক্লিপটো কৰিব পাৰিলে আৰু শিকাই আছে। স্কুলখন যিয়ে নহওক প্ৰতিভাটোহে মেইন আৰু ছাত্ৰ ছাত্ৰীসকলৰ। আমাৰ স্কুলত প্ৰতিভা থকা বহুতখিনি ছাত্ৰ ছাত্ৰী আছে বাৰু দেই, যেনে এতিয়া গান গোৱা হওক, নচা হওক, মডেলিং হওক, সকলোৱে কৰে বাৰু দেই, আৰু কবিতা গোৱা বহুত ধুনীয়া ধুনীয়াকৈ গায় বাৰু। কেতিয়াবা দেখাম বাৰু দেই ভিডিঅ'ত। বাকী সকলো ছাত্ৰ ছাত্ৰীকে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই, বাই বাই।